ভাৰতবৰ্ষ ৭২তম গণৰাজ্য দিৱসৰ সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। জয় আই অসম। তো ফ্ৰেণ্ডছ, চাহ অকণমান খাই লৈছোঁ। তো খাই মেলি আকৌ আমি ওলাই যাম। ৱেলকাম টু মিষ্টাৰ আফতাব ব্লগ। আমি আজি গৈ আছোঁ জুমস্কায়া। আমাৰ ভাজিটোৰ লগত গৈ আছে, আমাৰ আধা মইনা। আমি আৰু হস্তে মানুহ হস্তে বেগটোৱে গৈ আছোঁ। চাই থাকক ভিডিঅ'টো, স্কিপ নকৰাকৈ। ধুনীয়া প্লেচটোলৈ গৈ আছোঁ। আশা কৰোঁ ভিডিঅ'টো বহুত ভাল হ'ব। কিন্তু ১২টা বজাত খুলিব, এতিয়া অলপ ৱেইট কৰিব লাগিব। তো ফ্ৰেণ্ডছ, ব'লক ভিতৰত কি আছে দেখাবলৈ অলপ চেষ্টা কৰিম। ব'লক মজা পাই গ'লো। এই চাওক না কি ধুনীয়া, ৱাও কি বিউটিফুল প্লেচ। দেখো না क्या नज़ारा है। তো ফ্ৰেণ্ডছ, ফুৰা মেলা হৈ গ'ল। এতিয়া ভাবিছোঁ কিবা এটা খাই লওঁ, যথেষ্টখিনি টাইম হ'ল। আমাৰ ছাৰে কিবা এটা অৰ্ডাৰ দিছে, কি দিছে দেখা যাওক। তো খাই নিশ্চয় ভালেই হ'ব। বছে ভেজ পোলাও আৰু পনীৰ লবাবদাৰ অৰ্ডাৰ দিলে। মানে খানাটো বহুত দাম যে, সেইকাৰণে অলপ আৰু বাজেট চাই মিলাবলগীয়া হ'ল আৰু। তো খাই বহুত টেষ্টিয়ে লাগিব চাগে। মজা টেষ্টি। ফ্ৰেণ্ডছ, ভিডিঅ'টো ইমানে আছিলে, আশা কৰোঁ চাই ভাল পাব। তো আজিলৈ আহিছোঁ, বাই বাই।